জিন্দাবাদ 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 ওয়েলকাম 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 কংগ্রেস জিন্দাবাদ 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 কংগ্রেস জিন্দাবাদ 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 কংগ্রেস জিন্দাবাদ 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 long live long live long live long live আৰু কাৰ্বি আংলঙৰ ভিতৰত বিভিন্ন আমাৰ প্ৰগ্ৰাম আছে আৰু বিভিন্ন প্ৰগ্ৰামৰ ভিতৰত উপস্থিত হৈ আমি লাহে লাহে আমি স্কেডিউলৰ পৰা যথেষ্ট পিছুৱাই গ'লোঁ আজি আমি বৰজানলৈ আহিছোঁ আমি প্ৰায় 3 ঘণ্টা লেট আমি নিজৰ স্কেডিউলত চলি আছোঁ তথাপিও আমাৰ দলৰ কৰ্মীখিনি আৰু স্থানীয় ৰাইজ আজি ধৈৰ্য সহকাৰে আমাৰ কথাখিনি শুনিলে আমাৰ সভাত উপস্থিত থাকিলে এইটোৱে প্ৰমাণ কৰিছে যে কাৰ্বি আংলঙৰ ভিতৰত কংগ্ৰেছৰ কৰ্মীখিনিৰ মাজত এটা নতুন শক্তি এটা নতুন সাহস সৃষ্টি হৈছে আৰু ৰাইজৰ মাজত আমি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু ৰাইজে আমাক যথেষ্ট সমৰ্থন আমাক দিছে মই তাৰ বাবে কাৰ্বি আংলঙৰ ৰাইজক আমাৰ বিভিন্ন আমাৰ MSC দৈথৰ নীলিপ বৰজান সৰুপথাৰ দেওপানী বিভিন্ন আমাৰ বোকাজান MSC মানুহবোৰক মই নিজৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ Sir, what will you say about the solar project, sir? আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশেষভাৱে অসমৰ ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত চকু দি কৌশলেৰে ট্ৰাইবেল মানুহৰ ভূমি অধিকাৰ তেওঁলোকৰ পৰা লৈ আজি আদানী আৰু আম্বানীক সহায় কৰিবলৈ বিচাৰিছে আৰু অসমত মাটি নাপালে বড়ো মানুহৰ মাটি বাদে বা আমাৰ কাৰ্বি মানুহৰ মাটি এৰি বা আমাৰ ডিমাচা মানুহৰ মাটি এৰি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'তো মাটি নাপালে উদ্যোগ বহাবলৈ হ'লে মাত্ৰ আমাৰ দুখীয়া বড়ো দুখীয়া কাৰ্বি দুখীয়া মিচিং দুখীয়া ডিমাচা মানুহখিনিয়ে পালে নেকি মাত্ৰ 6 স্কেডিউল কাউন্সিলৰ ভিতৰত পালে নেকি আৰু কাউন্সিলৰ যিসকল নেতৃত্বত আছে তেওঁলোকৰ স্থানীয় ৰাইজৰ প্ৰতি দায়বদ্ধতা নাই নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছপুৰৰ পৰা যি ক'ব সেই তেওঁলোকৰ আখৰে আখৰে পালন কৰাৰ সেইটোৱে হ'ল তেওঁলোকৰ কৰ্তব্য নেকি আজি কাৰ্বি মানুহক ভূমিপট্টা দিব পৰা নাই ভূমিপট্টাত বিভিন্ন ধৰণৰ ভুৱা হিতাধিকাৰী সোমাই গৈছে এই হাইৱে কম্পেনচেশ্যনত ভুৱা বেনিফিচিয়াৰী সোমাই গৈছে আজি মাটি পট্টাত ফেক বেনিফিচিয়াৰী সোমাই গৈছে আৰু এইবোৰ চব কাম কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ 6 স্কেডিউলৰ মাটি হাজাৰ হাজাৰ বিঘা মাটি ল'বলৈ সক্ষম হৈছে